বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আছামিজ ফুড মেকাৰ চেনেলটো। আজি মই বনাবলৈ গৈ আছোঁ কলৰ ডিলৰ আঞ্জা। বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, মই কাটি ল'লোঁ এটা কলৰ ডিল আৰু 100 গ্ৰাম দালি তিয়াই ল'লোঁ আৰু আলু কাটি ল'লোঁ। তাৰপিছত পিঁয়াজ আৰু জলকীয়া। বন্ধু বান্ধৱীসকল, মই তেল দিম। নিজৰ পৰিমাণ মতে তেল দি ল'ব। আৰু এতিয়া দিম মই পিঁয়াজ, কাটা পিঁয়াজখিনি। কাটা পিঁয়াজ দিম। মই পিঁয়াজ ভাজিছোঁ। পিঁয়াজখিনি ৰঙা হৈছে। মই এতিয়া দিম ইয়াত 5 ফোৰণ কেইটামান। 5 ফোৰণ দিলোঁ। অকণমান লাৰি দিব। এতিয়া মই দিম এইখিনি কলৰ ডিলখিনি। কলৰ ডিলখিনি দিলোঁ। এইখিনি লাৰি ল'ব অলপ। অলপ লাৰি লৈ এতিয়া আলুখিনি দিম। অলপ লৰাই লৈছোঁ। অলপ লৰাই লৈ এতিয়া মই দিম দালি, মচুৰ দালিখিনি। মচুৰ দালি দিলোঁ। মচুৰ দালি দিয়াৰ পিছত অলপ আকৌ লৰাই ল'ব। লৰাই লৈ তাৰপিছত মই এতিয়া দিম নিমখ। নিমখ নিজৰ পৰিমাণ মতে দি ল'ব। আপোনালোকে যিমানখিনি আঞ্জা বনাই সিমানখিনি মতে দি ল'ব। নিমখ দিয়াৰ পিছত অলপ লৰাই ল'ম। এতিয়া লৰাই হ'ল অলপ। এতিয়া মই হালধি দিম। হালধি নিজৰ পৰিমাণ মতে দি ল'ব। হালধি দিলোঁ। আকৌ অলপ লৰাই দিব। এতিয়া মই ফালি থোৱা জলকীয়াখিনি দিম। কেঁচা জলকীয়া 2টা ফালি থৈছিলোঁ, এই 2টা এতিয়া দিম ইয়াত। এতিয়া লৰাই অকণমান ঢাকন মাৰি দিব। অকণমান ঢাকি দিব। এতিয়া প্ৰায় 1 মিনিট ঢাকন মাৰি দিলোঁ। এতিয়া মই এবাৰ লৰাই লৈ পানী ঢালিম ইয়াত। এতিয়া প্ৰায় হৈ গৈছে, পানী ঢালিব। এতিয়া নিজৰ পৰিমাণ মতে পানী ঢালি ল'ব। আঞ্জা উতলি আছে এতিয়া। আৰু অকণমান পিছত সিজিলে আপোনালোকে নমাই দিব। প্ৰায় 2 মিনিটমান পাছত নমাই দিব। বৰ্তমান হৈ গৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।